এটা কেনে লাগিছে বঢ়িয়া ভিডিঅ' এডিট কৰিব লাগিব তো হে গাইস মই ইমৰান আপোনালোকৰ চাই আছে এনএলবি ইমৰান ইউটিউব চেনেল তো গাইস আজি 15 আগষ্ট প্ৰথমতে আপোনালোক সবকে হেপী ইণ্ডিপেণ্ডেন্স ডে অলপমান চেঞ্জিং পাইছে না ভিডিঅ'টোৰ মানে মোৰ চেনেলৰ নামটো অলপ বদলাই দিলোঁ না আগতে আছিল ইমৰান অল ফ্ৰেণ্ড আজিকালি থলোঁ এনএলবি ইমৰান কেনে ভাল ক'ব আৰু ইণ্টাৰটো বদলাই দিলোঁ আগতে আছিল হে গাইস ৱেলকাম টু মাই চেনেল ইমৰান অল ফ্ৰেণ্ড ইনকে আছিল আৰু আজিকালি থলোঁ হে গাইস মই ইমৰান আপোনালোকে চাই আছে এনএলবি ইমৰান ইউটিউব চেনেল তো গাইস কেনে ভাল ক'ব লগতো মানে আজি ক'ব নাযাওঁ 15 আগষ্ট বুলি অলপ ওলাই ৰ'ব গাইছ এটা ৰেলী হ'ব তাৰ মানে আমাৰ বিকাশ দাদাও আহিছে তাতে হৰিবৰৰ আনোৱাৰ পাঁচ ডিলাৰক তো তাকে গ'লে মই ভাবিছোঁ যাওঁ তো ব'লক চাই থাকক ভিডিঅ'টো বিকাশ দাদাক লগ কৰোঁ ব'লক তো গাইছ আহি পালোঁ এই হৰিবৰৰ আনোৱাৰ বাজাজ ডিলাৰ আৰু মোৰ চাইকেলখন ইয়াতে আছে ভিতৰত না চাইকেলখন আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইছ বিকাশ দাদা নাই আহিছে আৰু তো ব'লক ভিতৰত গ'লে যাওঁ কেনেকুৱা হৈ চাওঁ তো গাইছ মোৰ চাইকেলখন ইয়াতে বাৰ কথা দিলোঁ আৰু এই হোটেল কি গ্ৰীণৰ ওচৰত বিকাশ দাদা আহিছে ব'লক ভিডিঅ'টো চাই থাকক তো গাইছ বিকাশ দাদা আহিব ইয়াত মাজে মতে বহি আছোঁ বিকাশ দাদা আহিলে ৰেলটো আৰম্ভ হ'ব আৰু এতিয়া NS 400 লঞ্চ হ'ব বিকাশ দাদা আহিছে ইয়াতে লঞ্চ কৰিবৰ কাৰণে এই চাওক তো গাইছ এখন জীপ চাওক গাইছ কেনে গাইছ আহি পালে বিকাশ দা আহি পালে তো গাইছ বিকাশ দা চাই দিয়ক বিকাশ দা ৰখিল এতিয়া এখন গাড়ীৰ পৰাই নামিব আৰু মই এতিয়া লগ কৰি আছোঁ বিকাশ দাক তো চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনাৰ ভিডিঅ' চাই থাকোঁ ভালনে অঁ তো গাইছ এই বিকাশ দাই গাড়ীৰ পৰা নামি যাই আছে চাই থাকক ভিডিঅ'টো তো গাইছ এতিয়া মানুহজনে বহি আছে আৰু বিকাশ দাই আজি সোমাই গৈছে ফালফালেদি লিফ্টেদি উঠি পেলে ৰুমত বহি আছে এতিয়া তো গাইছ এখন হৈছে বিকাশ দাৰ পেণ্টাৰ হেৰিয়াৰ তো গাইছ এখানে লগত অলপমান ফটো উঠিছে ৰ'ব এই ৰেখা আছে দ্য নেক্সট লেভেল তো গাইছ চাই লওক এই বটাই কি কৰি দিলাক আৰু এই গেটখনে ফেল দিছে আৰু এই চেয়াৰ উল্টাই দিছে তো গাইছ এতিয়া DJ বাজি আছে কাৰণে মই ভইচ অভাৰ কৰি আছোঁ চাই থাকক ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে সেই বিকাশ চেত্ৰী ডাঙৰীয়াই তেওঁৰ বাবে এনে জোৰকৈ হাত চাপৰি নিদিয়ক ইয়াত দেখি আমাৰ মাজত আহি উপস্থিত হৈছে কি লগতে আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ যিহেতু বতৰৰ ইউক্ৰেইনৰ স্বত্বাধিকাৰী ক্ষমা কৰিব আনোৱাৰা বাজাজৰ স্বত্বাধিকাৰী আসিফ ইজাজ ডাঙৰীয়াই অনুৰোধ জনাইছোঁ আমাৰ আজি ইজাজ ডাঙৰীয়া আজি খাদিনে এডিট কৰি ভাল পাব ন হা লোকেল লোকেল
ৰ'দো দিছিলে ৰাতিপুৱাৰ পৰা আৰু এতিয়া বৰষুণো দিছে আমাৰ ধুমুহাৰ মাজত খেলা মানুহ বৰষুণটো দিবই হয়নে নহয় ধুমুহাৰ খেলা মানুহ হয়নে নহয় আমি ৰাতিপুৱাৰ পৰা মানে গৰম গৰম মন বেয়া কৰি আছিলোঁ আমি ঠাণ্ডা কৰি দিছোঁ এনজয় অনুষ্ঠান এটা আছে আমি সেই অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছোঁ কেনে লাগিছে তো দিন যা আপলোড ভিডিও এডিট করে আজি মজা করে ভিডিও করি আজি বঢ়িয়া ভিডিঅ' এডিট কৰিব লাগিব আজি তো গাইছ এই দেখান বাইকে দিয়ে বিকাশ দাতে ৰাইড কৰিব তো গাইছ বিকাশ দাতে ৰাইড কৰক মই ৰূপখনতে এটা কাম আহি গ'ল মই যাব লগা হ'ল ঘৰক তো মই ঘৰক যাওঁ তো বিকাশ দাই মোক ৰখিব কৈছিল তো ৰখিব নোৱাৰিলোঁ